Welcome to my channel. আপোনালোকৰ মোৰ YouTube চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি বনাইছোঁ এয়া দেখিছে আপোনালোকে কণী আৰু আলু দম বনাম। এয়া ঘৰতে ৰোৱা আলু হয়, মানুহজনে ৰুইছিলে, মা আৰু মানুহজনে ৰোৱা হয়। তো এয়া দেখিছে আপোনালোকে আজি এনেকৈ বনাই খাম। তো সেইটো কাৰণে আপোনালোককো ৰেচিপিটো দেখাওঁ বুলি ভাবিছোঁ। আপোনালোকে চাই থাকিব কেনে পায়। ভিডিঅ' যদি চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে আপুনি বইল কৰা হৈ গ'ল। তো এতিয়া মই উলিয়াম কাঁহী এখন হ'ব। কণীকেইটা প্ৰথমতে উলিয়াই লৈছোঁ। আলুকেইটা এনেই মই চিম্পুলকৈ বনাম, তথাপিও আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ। আপোনালোকে চাই থাকিব। কি হ'ল এইফালে আহা। এয়া আমাৰ বেটা দেখিছে মোবাইল চাই আছিলে, 50% গ'লে হৈ গ'ল। যা কি আছে এইখিনি দেখিছে আপোনালোকে, এইখিনি হৈছে ঘৰুৱা পিঁয়াজ, ঘৰতে ৰোৱা পিঁয়াজ, আৰু এই আছে ৰচুন। তো আপোনালোকে চাই থাকক। আৰু এয়া এইখিনি গুচোৱা হৈ গ'ল। এয়া কণী আৰু আলুখিনি এতিয়া পিটিকি ল'ম আৰু কণীকেইটা অলপ ভাজি ল'ম। অলপ ফালি ল'লোঁ। এয়া দেখিছে এয়া সৰু পিঁয়াজ স্বাস্থ্যৰ কাৰণে ভাল। তো এই আপোনালোকে দেখিছে। আৰু এইখন যদি পিঁয়াজটো যদি আপোনালোকে যদি মিক্সিত পিচি পিনে যদি আপোনালোকে চুলিত লগোৱা হয় তেনেহ'লে বহুত ভাল চুলিৰ কাৰণে। তো আপোনালোকে লগাই চাব পাৰে। এয়া ৰচুন, তেল, মিঠাতেল, এয়া দেখিছে এতিয়া মই আলুকেইটা কচুৰিখনে পিটিকি ল'ম। এনেকৈ কৰি লৈছোঁ। এয়া বহুত গুৰি হৈ গৈছে, হাতে নকৰোঁ বাৰু, কচুৰিখনে কৰি দিছোঁ। লাহে লাহে এই কৰি দিছোঁ। কি মায়ে থাকিছিলে ৰঙা দিয়া হ'লে মানে এয়া মই এতিয়া কণীকেইটা দি দিম, অলপ ভাজি লৈছোঁ। এইফালে চাই দিয়া। কি চাইছা তুমি? কি চাইছা? মোবাইল চাইছা? ইমানকৈ মোবাইল নাচাই নহয়, অলপ আৰু চাই লোৱা তাৰপিছত হৈ যাব দেই। হা এয়া কণীকেইটা ভাজি হ'ল। এতিয়া দিম, এয়া ঘৰতে আছে। ৰচুন হালধি, এতিয়া হালধি দিলোঁ। এতিয়া দিম নিমখ, নিমখ দিছোঁ। ৰঙচুৱা হৈ গ'ল। এতিয়া দিম আলুখিনি। অলপ দেৰি এতিয়া ভাজি থ'ম।
মই এতিয়া দিম পানী অলপ দিম, বেছিকৈ নিদিওঁ, 3টা মানুহে আমি, সেইটো কাৰণে ইমান পনীৰকৈ খাবলৈ বেয়া লাগে। অকল এগিলাচ দিছোঁ পানী, ইয়াত দেখিছে। এইয়া দেখিছে আপোনালোকে, উতলিছে ধুনীয়াকৈ, ইমান ধুনীয়াকৈ উতলিছে। তো আপোনালোকে চাই থাকক, আৰু মই কেনেদৰে বনাইছোঁ আপোনালোকে কমেণ্ট কৰিব ধুনীয়াকৈ। তো এয়া, আৰু মই ভালদৰে চব্জি বনাব নাজানো, তথাপিও আপোনালোকক দেখুৱাওঁ বুলি ভাবিছোঁ, যেতিয়া বনাই দেখুৱাইছোঁ আপোনালোকে চাই থাকিব। এয়া দেখিছে উতলি আছে। এয়া এতিয়া দি দিম মই কণী 3টা, গোটেই এইকেইটা দি দিছোঁ। এয়া 3টা মানুহ কাৰণে 3টা দিছোঁ। ল'ৰাটোৱে কণী খাবলৈ বেয়া পায় আমাৰ সেইটো কাৰণে। এয়া হৈ গ'ল, যিখিনি এতিয়া ভাতটো খাওঁ। তো এয়া ভাতখিনি হৈ গ'ল, আজি এনেকৈ খাম, সদায় এনেকৈ।